টকাত এখন বিলাসী বাহনৰ কথা ভাবিছিল নেকি আপুনি? নাভাবিব, কিয়নো আপোনাৰ এই সপোন আৰু বিলাসী বাহনৰ মাজত উচ্চ ন্যায়ালয় নিষিদ্ধ কৰা হ'ল ৰাতিটোৰ ভিতৰতে বিলাসী বাহন লাভ কৰিব পৰা লটাৰী খেল। ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয় এক বৃহৎ সিদ্ধান্ত। বিভিন্ন সময়ত উৎসৱ পাৰ্বণ উপলক্ষে অনুষ্ঠিত কৰা লটাৰী খেলৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে। এতিয়াৰে পৰা লটাৰী খেল অনুষ্ঠিত কৰা সকলৰ ওপৰত আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লটাৰী খেল উদযাপনক লৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। অসমত বিভিন্ন সময়ত অনুষ্ঠিত হোৱা এনেধৰণৰ লটাৰী খেলৰ জৰিয়তে মাত্ৰ 100 টকা ব্যয় কৰি ৰাতিটোৰ ভিতৰতে হৈ পৰিছিল বিলাসী বাহনৰ গৰাকী। লটাৰী খেল বুলিলেই ভিন্নজনৰ মনত উদয় হৈছিল আশা আকাংক্ষা। ইতিমধ্যে সমগ্ৰ ৰাজ্যত লটাৰী খেল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবৰ বাবে প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক দায়িত্ব প্ৰদান কৰিছে। অসমত সুদখোৰ ষ্টক মাৰ্কেটত জড়িত প্ৰবঞ্চকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ হোৱাৰ সমান্তৰালভাৱে এইবাৰ লটাৰী খেলক লৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।